ঘৰৰ পেণ্ডেল আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেলৰ পৰা মানে খতম মতং তোমাক নাপালে জীৱন খতম মৰি গেলো এতিয়া আমি তামোল খাব আহিছো আমি ৰাস্তা ঘূৰি যাম না আৰম্ভ নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত দিনৰ মূৰত আজি এটা ব্লগ বনালো আৰু ব্লগটো কিহৰ আপোনালোকে চাই থাকিলে গম পাব আৰু মানে আমাৰ এনুৱেল এক্সাম চলি আছে তো আৰু এনেকৈ ব্লগ চগ দিয়া নাছিলোঁ আৰু এই চাইকেলত আমি ধুনীয়াকৈ যাই আছোঁ গোটেই বান্ধৱীকেইজনী এই পাছত আহি আছে আৰু দেখুৱাই দিম আপোনালোকক নিকা পাছত আছে আৰু এইফালে আমাৰ এজনী ড্ৰাইভাৰজনী মোৰ যাই আছোঁ আৰু আমি মানে যাই আছোঁ আজি এজনী লগৰ মানে তুলনি বিয়া খাব তো আপোনালোকক আজি গোটেইখিনি দেখুৱাই দিম আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব তো আমি যাই আছোঁ অলপ গ'লে আৰু সিহঁতৰ ঘৰ পাম আপোনালোকক তাতে লগ পাম তো এতিয়াৰ কাৰণে এৰিলোঁ সিহঁতৰ ঘৰ আহি পালোঁ আৰু এজনী মানে বেলেগ এজনী বান্ধৱীৰ তাত আমি চাইকেলখিনি থৈ দিম তো আৰু তাতে আৰু যাম আৰু এতিয়া আমাৰ এই বান্ধৱীকেইজনী এজনী কণিকা আৰু এইটো চিনিয়ে পায় আপোনালোকে নিশিতা এতিয়া আমি যাই আছোঁ আৰু সিহঁতৰ তাত বুলি আৰু দুজনী আছে সিহঁতে আহি আছে আৰু ইয়াত বহিবৰ কাৰণে চেয়াৰ পাৰি থৈ দিছে তো ব'লক তো এইখন হৈছে গেট এতিয়া আমি সোমাব লাগে আৰু কইনা চাব লাগে এইফালে আমাৰ মধু এইফালে কইনা এইফালে অলপ কইনা আমি ছোৱালী পাৰ্টি বহি আছো এতিয়া আমি গোটেইকেইজনী চাহ খাই আছো আমাৰ নতুন বান্ধৱী আহি গ'ল একদম ফেকুলি আমি এতিয়া কইনাৰ লগত যাই আছো কইনাৰ লগত বহিম কইনা আজি কইনাৰ অনুভৱ কেনে ভাল এই চব আমাৰ ধুনীয়াকৈ মানে বহি আছে এইফালে আছে নিশিতা কণিকা মুখখন ধৰি দিব মই বুলি ক'লা তো এতিয়া আমি ভাত খাব যাম 20 minutes later আমাৰ ভাত চাত খোৱা হৈ গ'ল কিবা কাৰণত আপোনালোকক ভাত খোৱাখিনি দেখুৱাব নোৱাৰিলোঁ আমি এতিয়া গোটেইজনী মানে অলপমান ফুৰিব যাম যাই আছো আমি আগমন এতিয়া আমি ইয়াত সকলোৱে মানে আছো আৰু অলপমান ৰিলচ চিলচ বনালো চাইনিজ এইফালে আৰু ইয়াক কি বুলি ক'ম মডেলিং আৰু মই চিম্পুল আমি ইয়াৰ পৰা মানে লৰিবই পৰা নাই ক'তো তো সেইকাৰণে অলপমান ভাবি এটা দুটামান ডাইলগ চাইলগ বনালো তো ডাইলগটো আমি আৰম্ভ কৰোঁ চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেলৰ পৰা মানে একদম এটেক হৈ গ'ল আমাৰ তাত আৰু এটা মাৰিম দেই গাইজ খতম মতং তোমাক নাপালে জীৱন খতম মৰি গেলো তো গাইজ আমি এনেকৈ আমি এতিয়া মানে ৰাস্তাৰ পৰা যাই আছো এতিয়া আমি আৰু অলপমান হ'লে মানে কইনা চইনাক মাত চাত দি কিনে আমি ঘৰত যামেই
হাই মই ইহঁতৰ ছাবস্ক্ৰাইবাৰ হয় কইনা আমি যাওঁ দে আমি এতিয়া ঘৰৰ পৰা ওলালো এতিয়া যাওঁ আমি এতিয়া যাওঁতে মানে চাইকেল থৈ দিছিলোঁ তাতে দেখিছোঁ এই কুকুৰ কটা যেতিয়া চাইকেলত উঠিলোঁ আৰু সেই আগৰ অৱস্থাই এতিয়া যাই আছোঁ তামোল চামোল খাই পুৰা একদম তাৰমানে আমি অলপমান এনেকৈ ঘূৰি আহিলোঁ আৰু এই সিহঁতৰ ঘৰ তাত মানুহ চানুহ আছে আমি আৰু যাই আছোঁ আগত মানুহ আহি আছে পাছতে সেইকেইজনী চাচোন জুম কৰিলে মানে একদম ভালকৈ চিনি নাপায় তো এতিয়া আমি যাম ঘৰত সিহঁতৰ গাঁৱৰ মানে ঘৰ সেইটো পালোঁ গোহাঁই ঘৰটো পালোঁ এইফালে ৰাস্তা আমি অকণমান গ'লে পামেই আৰু আমাৰ গাঁও মানে 2,000 নহয় আৰু ধুনীয়াকৈ যাই আছোঁ আমি পাছৰ কেইটা আৰু আহিয়ে পোৱা নাই মানে মুণ্ডিয়ে পোৱা নাই আমি মুণ্ডি তো আৰু আমাক এই আগত আহি কেইটাই ৰখি আছে তো আমি আমাৰ গাঁৱত এণ্ট্ৰি কৰি দিলোঁ তো যাই আছোঁ আমি হেল্ল' হাই তো আমি আহিয়ে পালোঁ আৰু আহি অৱশেষত আমাৰ ঘৰ মানে গাঁও মানে ঘৰ দেচোন আমাৰ এই গাঁৱতে ঘৰ তো ব'লক আৰু তো এতিয়া আৰু অলপ গ'লে আমাৰ ঘৰ পাম তো যাই আছোঁ দেখছা কি কয় তো এতিয়া মই নামো বাই যা কতে কথা হাই দেখোন যা দে নাই কৈছি তো গাইজ এতিয়া ঘৰতো আহি পালোঁ তো ব্লগটো আজি এইখিনিতে সমাপ্ত কৰোঁ দেই আৰু এবাৰ কৈ দিওঁ মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব